নমস্কাৰ লৈ আহিছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়াৰ বাগজানৰ দৰে ঘটনা পুনৰাবৃত্তি হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল নাজিৰাৰ গেলেকীৰ এক বৃহৎ অঞ্চল। গেলেকীত GCP আৰু CPP খাদৰ পাইপত ভয়ংকৰভাৱে গেছ নিৰ্গত হোৱাত ঘৰ দুৱাৰে পলায়ন স্থানীয় ৰাইজৰ। গেছ নিৰ্গত হোৱা দুৰ্গন্ধময় হৈ পৰে সমগ্ৰ পৰিৱেশ। গেছ নিৰ্গমন বন্ধ হয় যদিও স্থানীয় ৰাইজৰ মাজত শংকা অব্যাহত। গেলেকীৰ সেউজপুৰ অঞ্চলত অৱস্থিত ONGCৰ GCP আৰু CPP নামৰ তৈল খাদটোৰ পাইপলাইনৰ পৰা সোমবাৰে ভয়ংকৰভাৱে গেছ নিৰ্গত হোৱাত হাহাকাৰ লাগে স্থানীয় ৰাইজৰ মাজত। আতংকিত ৰাইজে প্ৰাণৰ মমতাত ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলে। পৰৱৰ্তী সময়ত ONGC কৰ্তৃপক্ষই তৈল খাদটোৰ পৰা নিৰ্গত হোৱা গেছ ৰোধ কৰিবলৈ সক্ষম হয় যদিও স্থানীয় ৰাইজৰ মাজত বৰ্তমানেও বিৰাজ কৰি আছে আতংকই। শিৱসাগৰৰ পৰা প্ৰীতি পাৰিকৰ ৰিপৰ্ট, দিছপুৰ দিল্লী নিউজ, গুৱাহাটী। আমাৰ ঘৰৰ পাছফালে চাপৰি গাঁৱৰ পাইপ ফুটি প্ৰচণ্ড এটা শব্দ হৈছে আৰু শব্দটো গোটেইখন ধুঁৱলি কুঁৱলি হৈ গ'ল আৰু আমি খুব ভয়ো খাইছোঁ, আতংকিত হৈ গৈছিলোঁ ৰাইজ আমাৰ গাঁৱৰ। তাৰপিছতে যাতে এনেকুৱা যাতে আকৌ পুনৰাবৃত্তি নহয়, আমি সেইকাৰণে অইল কৰ্তৃপক্ষলৈ আমি অনুৰোধ জনাইছোঁ আৰু ইয়াৰ যাতে বিহিত ব্যৱস্থা কৰে আমি